তামুলপুৰ মহকুমাৰ 11খন ছ'চাইটিয়ে বিগত 3-4টা কোঠাদি আমাৰ যিটো খাদ্য সুৰক্ষাৰ যি আইনৰ চাউল সৰ্বসাধাৰণ ৰাইজৰ প্ৰকৃত হিতাধিকাৰীসকলৰ এই চাউল কিন্তু আজিলৈকে বিতৰণ কৰিব পৰা নাই। এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ যি বিজেপি চৰকাৰৰ যি মানে যোগানৰ খাদ্য বিভাগৰ মন্ত্ৰী আছে ৰঞ্জিত দাস দেৱক আমি শিক্ষা দিছোঁ। আৰু আমাৰ বিটিচিৰ চৰকাৰৰ আমাৰ গড়েশ্বৰ সমষ্টিৰ ইএম MCLA পবিত্ৰ বড়ো আৰু ৰণেন্দ্ৰ নাৰ্জাৰী আৰু আমাৰ বিজেপি দলৰ সভাপতি ভৱেশ কলিতা আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আমি আজি এই সময় সমিতিৰ প্ৰেক্ষাগৃহৰ সন্মুখৰ পৰা আমি সকীনি দিব বিচাৰিছোঁ যে আপোনালোকে চৰকাৰে বাৰে বাৰে কৈ আছে যে প্ৰকৃত হিতাধিকাৰীক গৰীব কল্যাণ আঁচনি নামত প্ৰত্যেকে 5 কেজিকৈ চাউল পাব আৰু বিনামূলীয়া চাউল পাব, কিন্তু ইয়াত বিটিচিত কিন্তু গড়েশ্বৰ অঞ্চলত এইটো ওলোটা হৈ আছে। এই ক্ষেত্ৰত আজিলৈকে 4টা কথা কোনো চাউল পোৱা নাই। এই ক্ষেত্ৰত চৰকাৰে অতি সোনকালে বিনামূলীয়া চাউল পোৱাৰ ব্যৱস্থা কৰক, অন্যথাই কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত অনতিপলমে গড়েশ্বৰ ৰাজ্য চৰকাৰৰ বিষয়ৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম আৰু চৰকাৰক আমি নিষ্ঠাৰে থাকিব নিদিওঁ। এই চৰকাৰৰ জনবিধসকলে অতি সোনকালে ৰাইজৰ প্ৰকৃত হিতাধিকাৰী চাউল দিয়াৰ ব্যৱস্থা কৰক, অন্যথাই কিন্তু আমি তেখেতসকল ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আজি আমি এই মহৰীপাৰা সমবায় প্ৰেক্ষাগৃহৰ সমূহৰ পৰাই এই বিজেপি চৰকাৰ আৰু BTR চৰকাৰক আমি সকীনি দিছোঁ। আজি মহৰীপাৰা সমবায় সমিতিত আমি উপস্থিত হৈছিলোঁ বিভিন্ন দল সংগঠনৰ নেতৃত্বই। আচলতে সংগঠনৰ ভিতৰ ওচৰত কেনেকুৱা কি চলি আছে, আচলতে 2টা কোটা নে 3টা কোটা চাউল আমাৰ হিতাধিকাৰীয়ে পোৱা নাই। তেনেকুৱা আচলতে আমি সমবায় কৰ্তৃপক্ষৰ ওচৰত যেতিয়া আমি এই বিষয়ে আলোচনা কৰিবলৈ আহোঁ, তেখেতসকলৰ যিখিনি মানে দুখ লগা বিষয়, আচলতে চৰকাৰখনৰ গৰিহণা নিদি আমি নোৱাৰোঁ। আমি এটা জাতীয় সংগঠন হিচাপে চৰকাৰখনক গৰিহণা দিয়াই নহয়, তেখেতসকলে আমাৰ দুখীয়া মানে ৰাইজৰ মাজত ইমানখিনি কষ্ট বা ইমানখিনি মানে খাদ্য সুৰক্ষাৰ নামত মানে হেৰি কৰি আছে। এই বিষয়ত আমি সদৌ অসম ছাত্ৰ সন্থা তথা উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাই তেখেতসকলক গৰিহণা দিছোঁ। আৰু দ্বিতীয়তে অনাগত দিনত তেখেতসকলৰ যি অনাদায় প্ৰায় 1 কোটি টকাৰ প্ৰায় অনাদায় প্ৰতিটো সমবায় সমিতিখনত মানে আছে, মানে ধাৰ মানে পাবলগীয়া আছে চৰকাৰী পক্ষৰ পৰাই। গতিকে এই অনাদায়খিনি অতি শীঘ্ৰে মুকলি কৰি দিয়ক। আমি উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক তথা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এই বিষয়টো দাবী কৰি আছোঁ। অনাগত দিনত আমি সমূহ হিতাধিকাৰী তথা ৰাইজক লৈ জংগী আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য হ'ম। ধন্যবাদ। হয়, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছো আজি আমি মহৰীপাৰা সমবায়ত আমি উপস্থিত হৈছোঁ। মহৰীপাৰা সমবায়ত উপস্থিত হৈ পেলাই আমি দেখিছোঁ বিভিন্ন ধৰণৰ ৰাইজ আজি ইয়াতে উপস্থিত হৈছে সমবায় সমিতিত। বৰ দুৰ্ভাগ্যজনক কথা, বৰ দুখৰ কথা, যোৱা 2টা মাহ ধৰি আজি আমাৰ সমবায় যি তামোলপুৰ চাব ডিভিশ্যনত যি 11খন সমবায় আছে, 11খন সমবায় সমিতিয়ে চাউল উঠাব পৰা নাই। কিহৰ কাৰণে? আজি দুৰ্ভাগ্যজনক কথা, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে, চৰকাৰৰ দায়িত্বত থকা বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই যি দায়িত্ব সহকাৰে তেখেতৰ ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্ট চলোৱাত তেখেতে ব্যৰ্থ হৈছে। তেখেতৰ যি ডিপাৰ্টমেণ্টত BTCত যিমানখিনি যি কমিশ্যন, সেই কমিশ্যনখিনি সমবায় সমিতিক আদায় দিয়াৰ ক্ষেত্ৰত তেখেতসকলে ব্যৰ্থ হৈছে। আজি সমবায় সমিতিসমূহক তেখেতসকলে যিমানখিনি 1 কোটি পৰ্যন্ত মানে কমিশ্যন পাবলগীয়া আছিলে, তেখেতসকলে কমিশ্যন নোপোৱাৰ কাৰণে চাউল উঠাব পৰা নাই। দুৰ্ভাগ্যজনক বিষয়। এই ক'ভিডৰ সময়ত আজি মানুহ যি এটা পৰিস্থিতিৰ সন্মুখীন হৈ আছে, তেনে এটা সময়ত যদি ৰাইজৰ কোনো ধৰণৰ সকাহ নাই, ৰাইজৰ কোনো ধৰণৰ সহায় নাই, তেনে এটা সময়ত যি এই চাউল, খাদ্য সুৰক্ষা চাউল, এই চাউল আজি বন্ধ হ'বলগীয়া নিচিনা এটা পৰিৱেশ সৃষ্টি হৈছে। আমি চৰকাৰক আহ্বান জনাইছোঁ, অসম চৰকাৰৰ লগতে BTC প্ৰধান আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যি আপোনালোকৰ কমিশ্যন, এই কমিশ্যন অতি শীঘ্ৰে দিব লাগে। কমিশ্যন দিয়াৰ পিছত যি চাউল তেখেতসকলে চাউল উঠাবলগীয়া আছিলে, তেখেতসকলে তেতিয়া উঠাব পাৰিম বুলি কৈছে। সেইকাৰণে আমি চৰকাৰক বাৰ অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে কমিশ্যন মোকলাই দি পেলাই যি চাউল, এই চাউল যি পাবলগীয়া প্ৰাপ্য দৰিদ্ৰ পৰিয়ালসমূহ আছে, সেইসকল পৰিয়ালক যাতে তেখেতসকলে চৰকাৰে যাতে সহায় কৰে, তাৰ কাৰণে আমি নেমছো তৰফৰ পৰা, বাক্সা জিলা সমিতিৰ তৰফৰ পৰা না। আচলতে গড়েশ্বৰৰ যিসমূহ সমবায় আছে, প্ৰায় 11খন সমবায় সমিতিয়ে আজি আমি গম পালোঁ যে প্ৰায় 15 কোটি টকা অনাদায় হৈ আছে আৰু প্ৰায় 4টা কোটা চাউল আনিব পৰা নগ'ল। যি সময়ত চৰকাৰসমূহে, বিজেপি চৰকাৰ হওক বা UPPL নেতৃত্বাধীন চৰকাৰে হওক, তেখেতসকলে কিমান ঢাক ঢোল বজায়। আঁচনিসমূহৰ হৰ্ডিঙত কেৱল সীমাবদ্ধতা। লকডাউনৰ সময়ত মানুহে কেনেকৈ চাউল খাইছে, কেনেকৈ ভাত খাইছে, সেইবোৰৰ প্ৰতি কোনো কাণসাৰ নাই। কিন্তু তেওঁলোকে হৰ্ডিঙেৰে তেওঁলোকে চব কৰি আছে। কিন্তু
যেতিয়া আমি ফিল্ডত চাব যাওঁ, যেতিয়া আমি ৰাইজৰ মাজত সোমাই যাওঁ, তেতিয়া গম পাওঁ আচলতে ৰাইজসমূহে কিমান দুৰ্ভোগ ভুগি আছে। যি সময়ত এমুঠি অন্নৰ বাবে মানুহে হাহাকাৰ কৰি আছে, সেই সময়ত 4টা কোটাৰ চাউল সমবায়সমূহে আনিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক। আমি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই দাবী জনাইছোঁ, চৰকাৰসমূহে চকুমুঠা কুলিৰ ভাও ধৰি থাকিলে নহ'ব। তেওঁলোকে যিসমূহ অনাদায় আছে, সেই অনাদায়সমূহ সোনকালে পূৰণ কৰক। আৰু 11খন যি সমবায় সমিতি আমি তথ্য পালোঁ, সেই 11খন সমবায় সমিতিয়ে পুনৰাই যাতে পুনৰুজ্জীৱিত হৈ ৰাইজৰ মাজত আকৌ তেওঁলোকে চাউল বিতৰণ কৰিব পাৰে নিয়মমতে, আমি সেইবাবে চৰকাৰৰ আহ্বান জনাইছোঁ। আচলতে এইটো ধিক্কাৰজনক কথা। চৰকাৰসমূহে হৰ্ডিঙেৰে কেৱল আঁচনি ৰূপায়ণ কৰিলে নহ'ব, তেওঁলোকৰ যিসমূহ কাৰ্য সেইসমূহ ৰূপায়ণ কৰিব লাগিব ৰাইজৰ মাজত। সমবায় এখন ৰাইজে অতি কষ্টৰে তেওঁলোকে স্থাপন কৰিছিল বহু বছৰ আগতে, কিন্তু ৰাইজৰ সপোন যেন আজি আশাত চেঁচা পানী পৰিল। গতিকে আমি চৰকাৰক, BTC চৰকাৰ হওক, অসম চৰকাৰ হওক, এই ভৱেশ কলিতা ডাঙৰীয়া, তেখেত বিজেপিৰ এতিয়া ক্ষমতাশালী পদত আছে, ৰণেন্দ্ৰ নাৰ্জাৰী, তেওঁ অহা যোৱা কৰি থাকে। তেওঁৰ নঙলাৰ সমবায় এখনত যদি এনেকুৱা এটা পৰিৱেশ হৈ থাকে, আচলতে তেওঁৰ কাৰণে এইটো অতি দুৰ্ভাগ্যজনক। সেই বিশ্বজিৎ দৈমাৰুকে আমি আহ্বান জনাইছোঁ। তেওঁ আমাৰ অতি ওচৰৰে, তেওঁ গোৰেশ্বৰৰ বাসিন্দা। গতিকে তেওঁকো আমি আহ্বান জনাইছোঁ। মুঠতে প্ৰতিগৰাকী জনপ্ৰতিনিধিক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই ক্ষেত্ৰত উচিত বিবেচনা কৰে আৰু সমবায়সমূহক তেওঁলোকৰ চাউলসমূহ ৰূপায়ণ কৰিবলৈ, বিতৰণ কৰিবলৈ উচিত পুঁজিটো মোকলাই দিয়ে। আমি 10খন সমবায় সমিতি আমি 4 কোটা চাউল উঠাব পৰা নাই। আৰু মেইনলি আমাৰ ইয়াতে গোৰেশ্বৰ, মহৰীপাৰা, পূব ডেভিলি আৰু কাউৰবাহা, এই 4খন সমবায় সমিতি আমি আজি মিলিত হৈছোঁ ইয়াতে। মানে আমি এই যে গৰীব জনসাধাৰণক খাদ্য সুৰক্ষাৰ চাউল দিব পৰা নাই, উঠাব পৰা নাই, তাৰেই বিষয়ে আমি আলাপোচনা কৰিছোঁ। চৰকাৰে আমাক প্ৰায় 28 মাহ 2017 চনৰ পৰা আমি চাউলৰ যিখিনি পইচা পৰিবহণ আৰু কমিশ্যন, TC ট্ৰান্সপৰ্টেশ্যন চাৰ্জ আৰু কমিশ্যন চৰকাৰৰ পৰা পোৱা নাই। যাৰ ফলতেই আমি টকাৰ অভাৱত সমবায় সমিতিয়ে একেবাৰে ধাৰ কৰি, এতিয়া ধাৰ কৰা কোনো ধৰণৰ অৱস্থা নাই। যাৰ ফলতে টকাৰ অভাৱত আমি চাউলখিনি উঠাব পৰা নাই। আৰু এই ক্ষেত্ৰত আপোনালোকক নিশ্চয় আমি জনাব পাই সুখী হৈছোঁ যে আমাৰ সমবায় সমিতিসমূহৰ যিখিনি ধাৰ, এই ধাৰখিনি আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক নিশ্চয় আমি অতি সোনকালে আমাক মোকলাই দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই যে আমাৰ সমবায় সমিতিসমূহে, গোৰেশ্বৰ সমবায় সমিতিয়ে 92 লাখৰ বেছি, মহৰীপাৰা সমবায় 88 লাখতকৈ বেছি, পূব ডেভিলি 90 লাখ, কাউৰবাহা 91 লাখ, পূব তামোলপুৰ 1 crore 10 লাখ, পশ্চিম ডেভিলি 88 লাখ, দক্ষিণ কুমাৰীঘাটা 72 লাখ, পশ্চিম কুমাৰীঘাটা 77 লাখ, পূব কুমাৰীঘাটা 72 লাখ, পশ্চিম তামোলপুৰ 73 লাখ, দক্ষিণ ডেভিলি 59 লাখ। ইয়াতকৈ বেছি টকা আমি চৰকাৰৰ পৰা পাবলগীয়া আছে, যাৰ ফলতে আমি পুঁজিৰ অভাৱত চাউল আনিব পৰা নাই। আৰু যাৰ ফলত আমাৰ এই 3টা সমবায় সমিতিৰ প্ৰায় 1 লাখতকৈ বেছি বেনিফিচাৰী এই চাউলৰ পৰা বঞ্চিত হৈছে।